এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে এজন পাখণ্ড যুৱকে। এই ঘটনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মজুপুৰৰ শংকৰপুৰত যোৱা 13 জুলাইত সংঘটিত হৈছিল এই ঘটনা। অতি দৰিদ্ৰ পৰিয়ালৰ লিলি বৰাই কিছু দূৰত থকা চাহ বাগানত কাম কৰিবলৈ যোৱা অৱস্থাত একে গাঁৱৰে লিলি বৰাৰ জীয়েক শিল্পী বৰাক ওপৰত জুপৰি দৰ্শন কৰি হত্যা কৰাৰ লগতে ঘৰৰ ভিতৰত ওলমাই থয় যদুমণি বৰাৰ পাখণ্ড পুত্ৰ বিনয় বৰাই। পাছত ঘটনাটো পোহৰলৈ অহাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু নাবালিকা কিশোৰীগৰাকীক মৰণোত্তৰ পৰীক্ষা কৰি ঘটনাৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰে। আনহাতে এই সন্দৰ্ভত হত্যাকাৰী বিনয় বৰাৰ বিৰুদ্ধে পৰিয়ালে নাৰায়ণপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বিগত 14 দিনে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাত আজি স্থানীয় ৰাইজে নাৰায়ণপুৰ আৰক্ষী চকীক ঘেৰাও কৰি হত্যাকাৰী বিনয়ক ফাঁচি দিবলৈ দাবী জনাইছে। নাৰায়ণপুৰ থানাতে আছে। এতিয়া ছাৰে তাৰ যেতিয়া লোৱা ছোৱালীজনী কেছটো কাটে, ৰছী কাটে আৰু ছাৰে নিজেই কৈছে এইটো মাৰ্ডাৰ কেছ। গতিকে আজি 15 দিনে তেখেতসকলে থানাই নীৰৱ নিস্তব্ধ হৈ বহি আছে। আৰু কালি আমি ৰাইজে আলোচনা কৰিছোঁ যে আমি কাইলৈ নাৰায়ণপুৰ থানা ঘেৰাও কৰিম। এই কথাটো গম পাই তেখেতসকলে আজি ৰাতিপুৱা এই ল'ৰাটো ধৰি আনিছে। গতিকে আমি ন্যায় যুক্তি বিচাৰিছোঁ। এই ছোৱালীজনী যেনেধৰণে সি ফাঁচি দিছে এই তাৰো ফাঁচি দিব লাগে। আমি ফাঁচি বিচাৰিছোঁ। আমি সমূহ ৰাইজে লখিমপুৰৰ পৰা নেওয়া স্বৰূপৰ ৰিপৰ্ট টাইম 24 আছাম।